আপুনি হি লাইনত নহয় আপুনি এই লাইনত কওক নহয় জানো ক'লা ৰঙৰ তাৰ মানে কি হ'ব আৰু সো দাদা খবৰ কেনেকুৱা ভাল ভাল আপোনাৰ নাম কি মোৰ নাম শ্ৰী অনন্ত দাস সো আমি এটা হাতৰ চেনেলৰ পৰা যাৰ নামৰ পিয়াৰ গুল আপোনাক এটা হাতৰ সুধিম বুলি ভাবিছোঁ সুধিব পাৰিমনে পাৰিব সো মোৰ কোনো জীৱন নাই তথাপি মই মৰি যাওঁ এইটো কি বস্তু হ'ব পাৰে মোৰ কোনো জীৱন নাই তথাপি মই মৰি যাব পাৰোঁ এইটো কি বস্তু হ'ব পাৰে বহুত টান কুৱেশ্যন নাই একদম ইজি মাথাত ধৰা নাই বহুত টান আপুনি ব্যৱহাৰ কৰে এইটো বস্তুটো এতিয়াও চাগে আপোনাৰ লগতে আছে নেকি চপ্পল চপ্পল নহয় ইলেক্ট্ৰনিক বস্তু হয় মোবাইল মোবাইল অলপ মোবাইল নহয় চেষ্টা কৰক ঘড়ী ঘড়ী নহয় মোবাইলৰে হয় মই একেবাৰে কৈ আছোঁ মোৰ কোনো জীৱন নাই তথাপি মই মৰি যাওঁ আপুনি মানে কাৰেক্ট ৰাস্তাত গৈ আছিলে কিন্তু আপুনি ইউ টাৰ্ণ মাৰি দিলে অলপ ভাবি চাওক কি হ'ব পাৰে ঘড়ী হ'ব ঘড়ী নহয় মোবাইলৰে হয় কিন্তু মোবাইল নহয় কোনে কৈছে এইটো নহ'ব কুৱেশ্যনটো বেলেগে কৈ দিলে আৰু এটা সেইটো কি বস্তু আমাৰ সন্মুখত থাকে কিন্তু আমি দেখি নাপাওঁ ভৱিষ্যত হ'ব এইটো ফিউচাৰ ফিউচাৰ হয় এইটো এনচাৰ আৰু এটা কৈ আছে সকলোকে থাকোঁ মই সকলোৱে খাই মই নহ'লে সৃষ্টি নহয় য'ত বিচাৰে ততে পায় এইটো কি হ'ব পাৰে বেলেগে নক'ব দেই দাদাই ক'ব লাগিব আকৌ কওকচোন সকলোতে থাকোঁ মই সকলোৱে খাই মই নহ'লে সৃষ্টি নহয় য'ত বিচাৰে ততে পায় য'ত বিচাৰে তাতে পায় কি হ'ব পাৰে নোৱাৰিম এইটো চ' নেক্সট কুৱেশ্যন কৈ আছোঁ এনেকুৱা এটা কি ফুল আছে যাৰ গোন্ধ আৰু ৰং নাই গোলাপ ফুল গোলাপ ফুলৰ গোন্ধ আছে ৰঙো আছে এনেকুৱা এটা ফুল আছে মানে যাৰ গোন্ধ নাই আৰু কিবা ৰঙো নাই এনেকা কি ফুল আছে তাৰ মানে গোন্ধ নাই আৰু ৰং নাই আপোনাৰ এটা হৈছে এটা না দুটা হৈছে এইটো কি হ'ব অলপ ভাবিছা কি হ'ব পাৰে এইটো বিউটিফুল হ'ব বিউটিফুলটো হয় কিন্তু ইয়াত উত্তৰটো বেলেগ দি আছে আপুনি অলপ ভাবিছা কি হ'ব পাৰে এনেকা কি ফুল আছে কালাৰো নাই আৰু গোন্ধ নাই কালার আছে যে কালার ছাড়া করতে লাগবো বন্ধ থাকা যাবে না বন্ধ থাকা যাবে কালার আছে বিউটিফুলৰ নিচিনাও আছিলে গুটি আছে বাকলি নাই মুখত দিলে গলি যায় কি হ'ব পাৰে গুটি আছে বাকলি নাই মুখত দিলে গলি যায় অঁ গুটি আছে বাকলি নাই মুখত দিলে গলি যায় এইটো কি হ'ব পাৰে অলপ ভাবিছা কি হ'ব পাৰে আকৌ কওকচোন গুটি আছে বাকলি নাই মুখত দিলে গলি যায় আপোনাৰ অকল এটা কাৰেক্ট হৈছে আৰু চাৰিটা ৰং এইটো নোৱাৰিম নহয় চ' এটা মেথামেটিক্স কুৱেশ্যন সুধি আছোঁ 2 + 2 - 6 কিমান হ'ব 2 + 2 - 6 2 অকল 2 নহয় আগত আৰু বেলেগ আছে -2 আপুনি কৈ দিলে সেইটো তথাপি আপুনি 2 কৈছে চ' নেক্সট কুৱেশ্যন এনেকুৱা এটা কি বস্তু আমি বজাৰৰ পৰা কিনি আনো মানে খাবৰ কাৰণে কিন্তু ঘৰত গৈ আমি এই বস্তুটো নাখাওঁ কি হ'ব পাৰে এই সবলে কৈ দিব নোৱাৰা দুটা হৈছে আপোনাৰ
কি বস্তু হ'ব এইটো মই আকৌ এবাৰ কৈ আছোঁ এনেকুৱা এটা কি বস্তু আমি দোকানৰ পৰা কিনি লৈ আহোঁ ঘৰত খাব কাৰণে কিন্তু আমি ঘৰত গৈ এই বস্তুটো নাখাওঁ এইটো কণীৰ বাকলি হ'ব কণীৰ বাকলি নহয় বহুত ইজি হয় তেজপাত তেজপাত নহয় তেজপাতটো আমি চব্জিত দি কিনি খাই দিওঁ ন এইটো নহয় আমি খাব নোৱাৰোঁ মানে যিকোনো বস্তুত আমি এইটো নিদিওঁ এনেকুৱা কি বস্তু কেৰি বেগ নহয় মই আকৌ এবাৰ কৈ আছোঁ কুৱেশ্যনটো আপুনি বুজি পাইছেনে নাই কুৱেশ্যনটো আকৌ এবাৰ কৈ দিয়কচোন মানে চ' মই কৈ আছোঁ এনেকুৱা এটা কি বস্তু আমি দোকানৰ পৰা মানে খাম বুলি লৈ আহোঁ কিন্তু আমি ঘৰত লৈ কিন্তু এইটো নাখাওঁ তেজপাত নহয় এনেকুৱা কি বস্তু হ'ব নোৱাৰি মাথাত ধৰা নাই চ' নেক্সট কুৱেশ্যন এনেকুৱা এটা কি বস্তু মানে ভাঙিলে ভালদৰে ব্যৱহাৰ কৰিব পাৰিম মানে ভাঙিলে ভালদৰে ব্যৱহাৰ কৰিব পাৰে খাব পাৰে খাব নোৱাৰে অলপ ভাবিছা কি হ'ব পাৰে সোণ ৰূপ হ'ব কি সোণ ৰূপ হ'ব মানে গেলাই পেলাই ভালকৈ বনাব পাৰে নহয় এইটো নহয় ভাঙি দিলে মানে ভালকৈ ব্যৱহাৰ কৰিব পাৰি আমি এইটো নোৱাৰি চ' আপুনি কিবা তাজমহল চিনি পায় চিনি পাওঁ এইটো ক'ত আছে মানে কোনটো প্লেচত আছে এইটো তাজমহল অঁ দিল্লী আগ্ৰা চ' তিনিটা আছে চ' আৰু এটা গৰুৰ আগত ছাগলীৰ মাজত কি বস্তু থাকে গৰুৰ আগত ছাগলীৰ মাজত কি বস্তু থাকে নেগেটিভ নহয় পজিটিভে এইটো ৰাইজে কওকচোন গ কুৱেশ্যনটো মানে গৰুৰ আগত ছাগলীৰ মাজত কি বস্তু গ হ'ব এইটো হয় এইটো ধন্যবাদ আপোনাৰ 4টা হৈছে চ' দাদাই যোনটো নোৱাৰিলে আপোনালোকে কমেণ্টত জনাই দিব চ' আমি দাদাক এইটো দি আছোঁ দাদা এটা আপোনাৰ থেংক ইউ ফৰ কামিং অন আৱাৰ ভিডিঅ' আপোনাৰ কিবা ক'বলগীয়া আছে নেকি কিবা ক'বলগীয়া মানে কৈ দিয়ক আমাৰ ভিডিঅ'টো মানে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব পেজখন এইটো ফ'ল' পেয়াৰ কৰি দিব গুগলিটো এই চেনেলটো শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোকে মোৰ তৰফৰ পৰা অনুৰোধ থাকিলে ধন্যবাদ থেংক ইউ